20 एप्रिलाव दुलाराय कच राजबंशी फरायसा आफादनि बानजायनायाव आरो ओनसोलनि सुबुंफोरनि हेफाजाबाव गसाइगाव महकुमानि गकुलकाटा हिनजावसा एमइ फरायसालिनि गेलेग्रा फोथाराव सानसेनि गाबगोनां हाबाफारिजों बिसुआ खुंफुंनो साखाफारा। ओनसोलारि आख्रासुनि दैदेनगिरिफोर आरो मावथिफोरजों लोगोसे रायजो राजानि बाहागो लानायजों लाइखुटाखौ दिनै गायसनदों। धोरोमारि नेमखान्थिफोरजों खमैब्लाबो लाइखुटाखौ फुजा पर्बना खालामनायनि गेजेरजों गायसननाय जायो। बानजाय आफादनि आफादगिरि नेहाथारि आरो महादेव बर्मना सुबुंफोरखौ कच राजबंशी सुबुंनि दोरोङारि फोरबोफोराव माहारियारि जामुं, मोसानाय, फुजा, हारिमु बायदि हाबाफारिफोराव हेफाजाब होनो खावलायहरदों। तारिखत आमार विश्व उत्सव उद्यापन আছে। तो 2025 আমি আজি 16 বছৰৰ পৰা আমি বিশ্ব উৎসৱ পাতি আছো। যাক আমি বিহু অসমীয়াত বিহু বুলি কয়, আমাৰ কচ ৰাজবংশীত আমাৰ বিশুৱা বুলি কয়। এইখানে আমি 16 বছৰ হলো। 16 বছৰত আজি 20 তাৰিখ 4 মাহ 2025 আমাৰ বিশ্ব উৎসৱ আছে। তাৰ উদ্দেশ্য লৈ আজি আমি লাইখুটা যুগ বুলি কয় আমাৰ ভাষাত, যুগ আজি গাড়িলো আর কি। আমার কার্যসূচী থাকিব ইয়াত রাতিপুৱা 8টা বজাৰ পৰা ৰাতিপুৱা 8টা বজাত আছে আমাৰ সুবচনী পূজা। ৰাতিপুৱা 9টা বজাত আছে আমাৰ ফ্লেগ হোষ্টিং। ৰাতিপুৱা 10টাত আছে আমাৰ শহীদ তৰ্পণ, মাল্য অৰ্পণ কৰা হ'ব শহীদক। আৰু 2টা বজাৰ পৰা আমি খোলা চুবা আছে। আৰু সন্ধিয়া আমাৰ যিবিলাক আমাৰ মেট্ৰিকত আৰু হাই ছেকেণ্ডাৰীত উত্তীৰ্ণ হ'ব, ফাৰ্ষ্ট ডিভিজন আৰু লেটাৰ মাৰ্ক লৈ ষ্টাৰ মাৰ্ক লৈ তাক আমি সম্বোধনা দিম। আৰু 2টা বজাৰ পৰা আমাৰ সম্বোধনা আছে। সন্ধিয়া 2টা বজা সন্ধিয়া আমার সম্বোধনা আছে। আৰু সন্ধিয়া আমার সাংস্কৃতিক আছে, যেনেবা আমার বিখ্যাত শিল্পী আমার সারেগামা থেকে আহত মানে জি বাংলা আমার তিথি রায় কার্জি, আৰু আছে আমার কোচবিহাৰৰ পৰা অহা ৰিক্তা বৰ্মন। ৰাইজক এইটো আহ্বান কৰিম যে আমাৰ এই বিশ্ব উৎসৱত আহি কিনে ৰাইজে দলে দলে যোগদান কৰিবলৈ এইখিনি আহ্বান কৰিম ৰাইজক। মানে আমি এইটোই ক'ব বিচাৰিম যে বিচুৱা হল আমাৰ কচ ৰাজবংশী জনগোষ্ঠীৰ মানে এটা সাংস্কৃতিক অনুষ্ঠান। আৰু যে সাংস্কৃতিক অনুষ্ঠানত আমাৰ বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আজি আমি আক্ৰাচুই হওক বা বিভিন্ন কচ ৰাজবংশী জাতীয় সংগঠনে হওক বিশ্ব দৰবাৰত আমাৰ কচ ৰাজবংশীৰ সাংস্কৃতিক বিশ্ব দৰবাৰ তুলি ধৰাৰ কাৰণে মানে আক্ৰাচুকে ধৰি বিভিন্ন আমাৰ কচ ৰাজবংশী সংগঠনে উঠি পৰি লাগিছে, যাতে আমাৰ কচ ৰাজবংশী সংস্কৃতি পৰম্পৰা আসবাবপত্ৰ আমাৰ যে আইমবিলাকে পাঠানি পিন্ধে, এই পাঠানি আৰু আমাৰ যে নৃত্য গান এইবিলাক আমি বিশ্ব দৰবাৰত তুলি ধৰাৰ কাৰণে আমি বিচুৱা প্ৰতি বছৰে আমি পালন কৰি আহিছো। এইবেলিও আমাৰ বিচুৱা উদযাপন কৰা হ'ব অহা 20 তাৰিখত এপ্ৰিল মাহৰ। এইখিনি আৰু আমি এই যে বিচুৱা উৎসৱ উদযাপন কৰি আছো আমাৰ জাৰাগুৰি আঞ্চলিক আক্ৰাচুৰ উদ্যোগত। আৰু জাৰাগুৰি আঞ্চলিক এৰিয়াৰ মানে যিমান আমাৰ কচ ৰাজবংশী লগতে আৰু অন্যান্য জনগোষ্ঠীৰ লোকে আমাক সহায় সহযোগিতা কৰি আছে। এইখিনি ৰাতি শেষলৈকে মানে যিমান সময়লৈকে আমাৰ প্ৰগ্ৰাম চলি থাকিব, ৰাইজে যিমান সময়লৈকে আমাক সহায় সহযোগিতা কৰিব, এইখিনি সময়লৈকে আমাৰ প্ৰগ্ৰাম চলি থাকিব। কিন্তু আমাৰ ৰাতিপুৱাৰ ভাগত আমাৰ যি অনুষ্ঠান আছে, ধৰক শোভাযাত্ৰা কৰি আহি মানে আমাৰ যিখিনি কাৰ্যসূচী আছে কাৰ্যসূচীখন কমপ্লিট কৰাৰ পিছত আমাৰ পৰম্পৰাগত আমাৰ যি খাদ্যভাসৰ ভিতৰত বিশেষকৈ আমাৰ ভাজা ভুজা বুলি কয়, এই ভাজা ভুজা খোৱা হ'ব। তাৰপিছত চেকা আছে, আমাৰ কচ ৰাজবংশী পৰম্পৰাৰ মানে যি খাদ্য চেকা, এই চেকা বুলি কয়, এই চেকা থাকিব, শীতলৰ চেকা। তাৰ লগতে আমাৰ কুলটি কালাই, ঠাকুৰি কালাই যি মানে তাৰ দাইল বুলি কয়, এই দাইল থাকিব আমাৰ। লগতে আমাৰ এই বিচুৱা উৎসৱত যাতে আমাৰ ৰাইজে দলে দলে যোগদান কৰে আৰু আমাৰ যি অনুষ্ঠান এই অনুষ্ঠানত যাতে সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি ৰাইজক কাতৰভাৱে অনুৰোধ কৰিলো যাতে চবে আমাক সহায় সহযোগিতা আগবঢ়ায়।